নমস্কাৰ বন্ধুসকল, মই মন্দিৰ নাথে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মন্দিৰ নাথ ইউটিউব চেনেলটোলৈ। আজি মই নীলাকাশৰ মাছলৈ গৈছিলোঁ, গানটোৰ ওপৰত এটা ভিডিঅ' বনাবলৈ লৈছোঁ। গতিকে আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যোনে যোনে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মাছলে গৈছিলোঁ এটাও নাপালোঁ, ঘৰলৈ আহি মই নিমখ ভাত খাই দিলোঁ। এজনী ছোৱালী বহুত ভাল পাইছিলোঁ, এটালৈ পলাই গ'ল এজনো নাপালোঁ। এনেদিনে ধৰি মদ খাব শিকিলোঁ, ভাং খাব শিকিলোঁ, আনৰে চকুতে বেয়া ল'ৰা হ'লো, বেয়া ল'ৰা হ'লো মই। কলেজলৈ গৈছিলোঁ, ডাঙৰ মানুহ নহ'লোঁ, ঘৰলৈ আহি মই খেতিতে ধৰিলোঁ। আকৌ এজনী ছোৱালীৰ প্ৰেমতে পৰিলোঁ, তাই হেনো প্ৰফেচাৰ, পাছতে গম পালোঁ। এনেদিনে ধৰি মদ খাব শিকিলোঁ, ভাং খাব শিকিলোঁ, আনৰে চকুতে বেয়া ল'ৰা হ'লো, বেয়া ল'ৰা হ'লো মই। বজাৰলৈ গৈছিলোঁ, চালনী শাক দেখিলোঁ, মই শাকৰ দেখিলা বুটলি আনিলোঁ। সঁচাই ইয়াতে প্ৰেমতে মিছাতে পৰিলোঁ, বুকুৰে লগ ধৰি গাঁৱতে পাই গ'লোঁ। এনেদিনে ধৰি মদ খাব এৰিলোঁ, ভাং খাব এৰিলোঁ, নতুনকৈ জীৱনৰ পাতনি মেলিলোঁ, পাতনি মেলিলোঁ মই। ধন্যবাদ।